টিংটং আপোনালোক সকলোকে মই মোৰ ছেকেণ্ড ইউটিউব চেনেল নলিনিজ ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ আশীৰ্বাদ আৰু মৰম চেনেহত সকলো ভালে ভালে হৈ গ'ল আৰু আমাৰ মাইনা আজি 5 দিনীয়া হ'ল আৰু এই 5 দিন হস্পিটেলত থকাৰ পিছত আজি আমাক হস্পিটেলৰ পৰা ৰিলিজ দিব আৰু আজি আমি ঘৰলৈকে যাম। বন্ধু বান্ধৱীসকল, চৰকাৰী হস্পিটেল বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ এটা ভাৱ আহে যে কি অপৰিষ্কাৰ এখন হস্পিটেল হ'ব বা লেতেৰা হ'ব বা বিভিন্ন ধৰণৰ কথা হ'ব, কিন্তু আমি মংগলদৈ যি চিকিৎসালয়ৰ মাতৃ আৰু শিশুৰ কাৰণে যি 100খন বিচনাযুক্ত এখন মানে এটাকে এক্সট্ৰাকৈ পাৰ্ট বনোৱা হৈছে, এই পাৰ্টটোত কোনো ধৰণৰ অসুবিধা নাপালেও সকলো ধৰণৰ পৰিষ্কাৰকৈ ব্যৱস্থাবিলাক পোৱা গৈছে। কেবিনবিলাক যথেষ্ট ভাল। আমি পেইং কেবিনত আছিলোঁ, তাৰ উপৰি গ্ৰাউণ্ড ফ্ল'ৰ বা জেনেৰেল ৱাৰ্ডবিলাকো ভাল আৰু ইয়াতে কোনো ধৰণৰ পইচাৰ প্ৰয়োজন নহ'ল, সকলো ফ্ৰী হৈছে। 2এটা ইমাৰ্জেঞ্চি ঔষধৰ পাৰে আপোনালোকে চাব পাৰে। এইখন আদৰণি এই যি আঁচনিৰ জৰিয়তে শিশু যেতিয়া ঘৰলৈকে যোৱা হয়, গতিকে সেই নৱজাতক শিশুক আদৰণিৰ গাড়ীৰ জৰিয়তে বিনামূলীয়াকৈ ঘৰত থৈ অহাৰ ইয়াতে ব্যৱস্থা আছে। যিহেতু পিতৃ হ'লোঁ, দায়িত্ব যথেষ্ট বাঢ়িল আৰু এপদ দুপদকৈ সৰু বস্তুবিলাক কিনিবৰ কাৰণে আৰম্ভ কৰিছোঁ। এয়া প্ৰথমতে কিনিছোঁ, এইটো এটা মানে কাপোৰবিলাক যাতে ভৰাই থ'ব পাৰি তাৰ কাৰণে বেগ কিনিছোঁ আৰু যথেষ্ট মানে এটা অভিজ্ঞতা হ'ল। আৰু লগতে মই এটা কথা ক'ব লাগিব, এই চিকিৎসালয়খনত অহাৰ পিছৰ পৰা আটাইতকৈ ভাল পালোঁ যে সেই হৈছে এই ডক্টৰ হৰজ্যোতি ডেকা ছাৰে আমাক আমাৰ কেছটো চাই আছিলে আৰু তেখেতে অতি গুৰুত্ব সহকাৰে কেছটো লৈ আমাক যথেষ্ট সহকাৰে ভালভাৱে কামখিনি কৰিলে, তেখেতক ধন্যবাদ। আৰু লগতে নাৰ্ছ বাইদেউ যিকেইজন পাইছোঁ ইয়াতে, এজনী নাৰ্ছ বাইদেউক বাদে বাকী আটাইকেইজনী নাৰ্ছ বাইদেউ যথেষ্ট মৰমীয়াল আৰু হেল্পফুল হয়, আটাই যথেষ্টভাৱে সহায় কৰিছে। তাৰ লগতে এই মংগলদৈ অসমৰ চিকিৎসালয় যি একাউণ্টেণ্ট ছাৰে আমাৰ টেষ্ট পৰীক্ষাকে আদি কৰি যিখিনি লাগতিয়াল আছিল, আমাৰ যিদিনা টেষ্ট পৰীক্ষা কৰিব আহিছিলোঁ সেইদিনা হস্পিটেল বন্ধ হৈ গৈছিল। তেখেতে আকৌ ফোন কৰি হস্পিটেলৰ সেই ECG ৰুম খুলি আমাক মানে যি এইখিনি কৰাৰ সহায় কৰিলে, গতিকে তেখেতক যথেষ্ট ধন্যবাদ জনাইছোঁ। তেখেতৰ এই উপকাৰ, ছাৰসকলৰ উপকাৰ আৰু যি নাৰ্ছ বাইদেউসকলৰ যিখিনি তত্বাৱধান, এইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰিম। এতিয়া সময় হৈছে ৰাতিপুৱা 9টা আৰু এতিয়া আমাৰ প্ৰধান কাম হ'ল ৰিলিজ লেটাৰখন ল'ব লাগে আৰু তাড়াতাড়ি ঘৰলৈকে যাব লাগে। ৰ'ব, ঘৰত যোৱাৰ আগতে আৰু 2টা কাম আছে, এই 2টা কাম কৰিব লাগিব। প্ৰথম কামটো হৈছে আমি এখন বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে ইয়াতে এপ্লাই কৰি যাব লাগিব আৰু দ্বিতীয় কামটো হৈছে ইয়াতে আমি যিহেতু পেইং কেবিনত আছিলোঁ, সেই পেইং কেবিনৰ পইচাটো দিব লাগিব। এইটো হৈছে নাৰ্ছ বাইদেউহঁতৰ ডিউটি কৰা যি ঠাই এই ইয়াতে 5 দিন কটালোঁ নাৰ্ছ বাইদেউহঁতৰ লগত। আহি পোৱাৰ দিন ধৰি নাৰ্ছ বাইদেউসকলে বহা এই ঠাইখনলৈকে কেইবাৰ আহিছোঁ ঠিক নাই। কেতিয়াবা যদি চেলাইন শেষ হোৱাৰ খবৰ দিব আহোঁ, কেতিয়াবা বেবীয়ে কান্দা খবৰ দিব আহোঁ, কেতিয়াবা আকৌ ডাক্তৰ কেতিয়া আহে সেই কথা সুধিব আহোঁ, কেতিয়াবা ইনজেকশ্যন দিবনে নাই সুধিব আহোঁ। মাত্ৰ এই ঠাইলৈকে কেইবাৰ আহিছোঁ ঠিক নাই আৰু প্ৰত্যেকবাৰে নাৰ্ছ বাইদেউসকলে ভাল ব্যৱহাৰ কৰিছে, কোনোবাৰে বেয়া ব্যৱহাৰ কৰা নাই। গতিকে নাৰ্ছ বাইদেউসকলক পুনৰ আকৌ এবাৰ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মই এতিয়া ৰিলিজ লেটাৰ ল'বৰ কাৰণে আহিছোঁ। এইটো হৈছে আমাৰ টিকেট আছিল, যিটো টিকেট এইটো হেৰি কৰিছিল আৰু এইটো ধৰিত্ৰী ডেকাৰ নামত মংগলদৈ চিভিল হস্পিটেলত 6 নম্বৰ বেডৰ কাৰণে যিটো এই বেড টিকেট বা ইছ্যু কৰা হৈছিল, এইটো টিকেট। আৰু আমি এতিয়া বাইদেৱে ইয়াতে ফৰ্মেলিটিজখিনি কৰি আছে আৰু ফাইনেলি এইখন হৈছে আমাৰ ৰিলিজ লেটাৰ। আমি ৰিলিজ পাই গ'লোঁ, গতিকে এতিয়া আমি ফাইনেলি যাব লাগে। এই ৰিলিজ লেটাৰ পাই গ'লোঁ, গতিকে আমাৰ যিহেতু পেইং কেবিনত আছিলোঁ, আমাৰ বিল 6,000 টকা হ'ল, এদিনত 1,000 কৰি। গতিকে এইখিনি পে' কৰিলোঁ। এতিয়া মেইন কাম আছে বাৰ্থ চাৰ্টিফিকেট জমা দিয়া আৰু বাৰ্থ চাৰ্টিফিকেট জমা দিয়াৰ পিছতে আমি কি কৰিব পাৰিম, ঘৰলৈকে যাব পাৰিম। যেতিয়া হস্পিটেললৈকে আহিছিলোঁ তেতিয়া বেডিং আছিল মাত্ৰ 3টা, অৰ্থাৎ 3টা বেগ আছিল। এতিয়া যাবৰ সময়ত চাওক আপোনালোকে বেগ ভৰ্তি হৈ গৈছে, এই মাইনাৰ কাপোৰে হওক বা বিভিন্ন সা সৰঞ্জাম নতুনকৈ লোৱা গৈছে। গতিকে এখন সম্পূৰ্ণ সৰু বিচনা প্ৰায় ভৰ্তি হৈ গৈছে। আমি পেইং কেবিনৰ পইচা দিলোঁ আৰু ৰিলিজ লেটাৰখনো পালোঁ। এতিয়া আমাৰ কাম হৈছে আমি কি কৰিব লাগে, বাৰ্থ চাৰ্টিফিকেটখনৰ কাৰণে এপ্লাই কৰিব লাগে। বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকক বা আমাক লাগিব ৰিলিজ লেটাৰখনৰ এটা কপি বাৰ্থ চাৰ্টিফিকেটৰ লগত কাটি দিব লাগিব। এতিয়া চাৰ্টিফিকেটৰ যিখন ফৰ্ম, এই ফৰ্মখন কিন্তু মই এবাৰ দেখুৱাই দিছোঁ। এইখন হৈছে বাৰ্থ চাৰ্টিফিকেটৰ এপ্লিকেশ্যন ফৰ্ম। এই ফৰ্মখনত 3টা পাৰ্ট আছে আৰু গোটেই তথ্যখিনি আপুনি ইয়াত সন্নিৱিষ্ট কৰিব লাগে, এডুকেশ্যন কোৱালিফিকেশ্যনকে আদি কৰি। ইয়াতে কোনদিনা জন্ম হৈছিল, ল'ৰা নে ছোৱালী, আৰু বন্ধু বান্ধৱীসকল আমি আমাৰ মাইনাজনীৰ নাম ৰাখিছোঁ কুইন ডেকা। দেউতাকৰ নাম, মাকৰ নাম, এড্ৰেছ, এই গোটেইখিনি দিব লাগে আৰু এইখিনি সম্পূৰ্ণ কেপিটেল লেটাৰ ফিল আপ কৰিব লাগে, যাতে চাৰ্টিফিকেটখন পোৱাত কোনো ধৰণৰ ভুল ভ্ৰান্তি ৰৈ নাযায়।
এতিয়া এই অসম মেডিকেল হলত এই ঔষধ ল'বৰ কাৰণে আহিছোঁ আৰু ইয়াৰ পৰা ঔষধখিনি লৈ তাড়াতাড়ি ঘৰলৈকে যাব লাগে। শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, মই এতিয়া আহিছোঁ বাৰ্থ চাৰ্টিফিকেটৰ যিটো অফিচ, এই অফিচলৈ এইটো 20 নম্বৰ অফিচ হয়, কিন্তু এতিয়াও অফিচটো খোলা নাই। কাৰণ এয়া চাওক আপোনালোকে এই এতিয়া 9:15 হৈছে, 10টা বজাত অফিচ টাইম, যদি 10টা বজাত খুলিব তেতিয়ালৈকে মই ইয়াতে ৱেইট কৰি আজিয়ে মই বাৰ্থ চাৰ্টিফিকেটৰ ফৰ্মখন ইয়াতে জমা দি ঘৰলৈকে গুচি যাম। আৰু জমা দিয়াৰ 7 দিনৰ পিছত সেইটো লিখা দিয়াৰ 7 দিনৰ ভিতৰত মানে কি পোৱা যায়, বাৰ্থ চাৰ্টিফিকেটখন পোৱা যায়। আমাৰ বাৰ্থ চাৰ্টিফিকেটৰ কামখিনি হ'ল, বাৰ্থ চাৰ্টিফিকেট জমা দিলোঁ আৰু এসপ্তাহৰ পিছত আমাক বাৰ্থ চাৰ্টিফিকেটখন নিব মাতিছে আৰু নিবৰ এই কামখিনি হোৱাৰ পিছত এতিয়া আমি ঘৰলৈকে যাম। কিন্তু যোৱাৰ আগতে এটা কাম যদি নকৰোঁ মোক পাপেজ খোৱা কথাটো হৈছে, যিজন একাউণ্টেণ্ট ছাৰে আমাক ইমান সহায় কৰিছিল, সেই একাউণ্টেণ্ট ছাৰক যদি এবাৰ মাত দি নাযালে আমাৰ যথেষ্ট ভুল হ'ব। গতিকে মই ইয়াৰ একাউণ্টেণ্ট ছাৰৰ ৰুমত আহিছোঁ, একাউণ্টেণ্ট ছাৰক এবাৰ মাত দি যাম, মাত দি তেওঁৰ পৰা বিদায় লৈ পোনে ঘৰলৈকে গুচি যাম। মোৰ বাৰ্থ চাৰ্টিফিকেটৰ কামখিনিও হ'ল বা আৰু বাকী অন্যান্য যিখিনি আনুষংগিক কাম আছিল গোটেইখিনি হ'ল। এতিয়া মই আহিছোঁ যি এই ব্লক একাউণ্টেণ্ট ছাৰক লগ কৰিব আহিছোঁ। ছাৰে নিস্বাৰ্থভাৱে আমাক যথেষ্ট সহায় কৰিছে। যিদিনা আমি ECG কৰিব আহিছিলোঁ বা ব্লাড টেষ্ট কৰিব আহিছিলোঁ, সেইদিনা হস্পিটেল বন্ধ আছিল, কিন্তু ছাৰে ইনিচিয়েটিভ লৈ হস্পিটেল মানে সেই ৰুম খোলাৰ ব্যৱস্থা কৰি আমাৰ ECG আৰু ব্লাড টেষ্টৰ ব্যৱস্থাখিনি কৰাই দিছিল। গতিকে এই আমাৰ লগত আছে ভৱেন ডেকা ছাৰ, আপোনাক ধন্যবাদ জনাইছোঁ। নমস্কাৰ। আপোনাৰ যিখিনি সহায় কৰিলে, সহায়খিনিৰ কাৰণে আপোনাক যথেষ্ট ধন্যবাদ। আচলতে চৰকাৰী ইনষ্টিটিউটত যে এনেকুৱা মানুহ পোৱা যায়, আচলতে এইটো মই আজি আপোনাক লগ পাইহে কথাখিনি অনুভৱ কৰিব পাৰিছোঁ। গতিকে আমাৰ বেবী হৈছে, গতিকে আপোনাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। লগতে ছাৰ কিবা এটা কৈ দিয়ক। একচুৱেলি আমি যিমানখিনি পাৰোঁ কৰোঁ, যিখিনি মানে আমাৰ হাতত থাকে। গতিকে সেইদিনাখন অলপ সময়ৰ আগত আমাৰ হস্পিটেলখন বন্ধ হৈ গৈছিলে, 2টা বাজিছিলে। তথাপি মোৰ হাতত আছিলে কাৰণে মই মানুহ মাতি ফোন কৰি আপোনাক যিখিনি সহায় কৰি দিছোঁ, সেইখিনি পাৰিলে আমি কৰি দিওঁ আৰু সেইটো কাৰণে এতিয়া আপুনি যিখিনি মোৰ ওচৰত আহি মানে কৃতজ্ঞতা স্বীকাৰ কৰিছে, তাৰ বাবে আপোনাকো বহুত বহুত ধন্যবাদ। ছাৰ আকৌ এবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যাতে এনেকুৱা মানুহ মানে আৰু লগ পাওঁ আৰু ভৱিষ্যতে। হয় হ'ব ঠিক আছে, ধন্যবাদ থাকিল ছাৰ। ঠিক আছে, থেংক ইউ। বন্ধু বান্ধৱীসকল, এই যে গাড়ীবিলাক দেখিছে, এইবিলাক হৈছে আদৰণি গাড়ী। এই গাড়ীবিলাকৰ জৰিয়তে নৱজাতকক ঘৰলৈকে বিনামূলীয়াভাৱে লৈ যোৱা যায়। আমিও এনেকুৱা এখন গাড়ী ঠিক কৰিছোঁ। ঠিক কৰাৰ পিছত এতিয়া আমি এই বিনামূলীয়া গাড়ীৰে ঘৰলৈকে যাম। এয়া আমাৰ মাইনাজনী কি বিন্দাছ শুই আছে, আপোনালোকে চাওক। আৰু যাবৰ হ'ল, মাইনাক এতিয়া জগাই দিম আৰু মাইনাক লৈ ঘৰলৈকে যাম।